কুকিং উইথ পলি বৰুৱাৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি বনাম নীৰ ডোচা বা পানী পিঠা। তাৰ বাবে 1 কাপ চাউল পৰিষ্কাৰকৈ ধুই 1 কাপ পানীৰে তিয়াই থলোঁ। এতিয়া আমি এটা পাত্ৰত পানী উতলিবলৈ দি 2টা বিলাহী, এটা শুকান জলকীয়া, 2 চামুচ বাদাম আৰু 1 চামুচ জিৰা দি উতল আহিবলৈ দিলোঁ। এতিয়া 3 ঘণ্টা তিয়াই থোৱা চাউলখিনি এটা পাত্ৰত টুকি প্ৰথমতে পানী নিদিয়াকৈ পিচি ল'লোঁ। তাৰ পিছত আৰু 1 কাপ পানী দি পেলাই চাউলখিনি পিচিলোঁ। তেতিয়াহে মিশ্ৰণটো মিহি হ'ব। আগতে পানী দিলে মিশ্ৰণটো মিহি নহয়। তাৰ পিছত ডোছাৰ ঘোলখিনি এটা পাত্ৰত উলিয়াই ল'লোঁ আৰু 2 কাপ পানী যোগ কৰি দিলোঁ। আৰু মিশ্ৰণটো এনেকুৱা হ'ব লাগিব যাতে আপুনি এনেকৈ ঢালি দিলে পানীৰ দৰে সি পৰি যায়। ডাঠ হ'ব নালাগিব মিশ্ৰণটো। এইফালে আমাৰ পাত্ৰত উতলি আহিছে বিলাহী বাদামখিনি আৰু 3-4 মিনিট উতলাৰ পিছত আমি পানীৰ পৰা তাক কাঢ়ি উলিয়াই পেলালোঁ আৰু বিলাহীৰ বাকলিখিনি গুচাই ল'লোঁ আৰু বাকীখিনিও টুকি ল'লোঁ এনেকৈ পানীৰ পৰা। এতিয়া এটা মিক্সিত বিলাহী বাদামখিনি ঢালি নিমখ যোগ কৰি পিচি ল'লে চাটনি তৈয়াৰ হৈ যাব। এইফালে ডোছাৰ ঘোলখিনিত আন্দাজ অনুসৰি নিমখ মিহলাই লৰাই ল'লোঁ। তাৱা এখন খুব ভালদৰে গৰম কৰি ল'লোঁ। গৰম কৰি অলপ পানী ছটিয়াই তাক মুচি ল'লোঁ। তাৱাখন কিন্তু খুব ভালদৰে গৰম হ'ব লাগিব, নহ'লে ডোচা ভাল নহ'ব। নীৰ ডোচা এটা বাতিৰ সহায়ত ডোছাৰ ঘোলখিনি লৈ এনেকৈ চাৰিওফালে ঢালি দিলোঁ। গোটেই তাৱাখন পৰিপূৰ্ণ হোৱাকৈ চাৰিওফালে ডোছাৰ ঘোলখিনি ঢালি দিলোঁ। এতিয়া এখন ডোচা সিজিবলৈ প্ৰায় 5-6 মিনিট লাগে। এতিয়া অলপ তেল চাৰিওফালে ঢালি দিলোঁ আৰু এখন হেতাৰ সহায়ত ডোচাখনৰ চাৰিওফালে তেলখিনি লগাই দিলোঁ। লাহে লাহে ডোচাখন 5-6 মিনিট হৈ যোৱাৰ পিছত ডোচাখনৰ কাষকেইটা ওপৰলৈ উঠি আহিব। তেতিয়া আপোনাৰ ডোচা ৰেডি হৈ যাব। এতিয়া ডোচাখন হাতেৰে উঠাই পেলাই এনেদৰে দুভাগ কৰি ল'লোঁ। এখন হেতাৰ সহায়ত অলপ গৰম ভাৱটো যাবলৈ দিলোঁ। তেতিয়া ডোচাখন ইপিঠে সিপিঠে লাগি নাযায়। পাৰিলে প্ৰায় 30 ছেকেণ্ডমান উঠাই ধৰি থাকিব। তাৰপিছত আকৌ এবাৰ ভাজ কৰি দিয়াত ডোচাখন সম্পূৰ্ণ হৈ গ'ল। এখন প্লেটত উলিয়াই ডোচা এখন এখনকৈ চাটনিৰ লগত পৰিৱেশন কৰিলোঁ। চাটনিত তেল মাৰিলোঁ সৰিয়হ, জিৰা, নৰসিংহ পাত আৰু হিং দি। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব দেই। আজিলৈ আহিলোঁ, বাই বাই। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।